হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মই পল্লৱী পাৰাশ্ৰী ব্লগলৈ ৱেলকাম জনাইছোঁ। সকলোকে স্বাগতম জনাইছোঁ। আজি মই কি বনাইছোঁ দেখিছেনে? দেখিতো গমেই পাইছে হয় নাই? কাৰ কাৰ লোভৰ পানী পৰিছে বাৰু? ইমানেই টেষ্টি হৈছিলে নহয়, কি ক'ম আপোনালোকক। এইফালে গাহৰি পুৰি লৈছিলোঁ, ধনিয়া আৰু এইফালে আদা, নহৰু, ভোট জলকীয়া থেতালি লৈছোঁ। ইফালে লাই শাক আৰু পিঁয়াজ আৰু নেমু টেঙা লগত আৰু কাৰোবাক লাগে যদি ভোট জলকীয়া অলপ লৈ লৈছিলোঁ। কাৰ কাৰ লোভৰ পানী পৰিছে কমেণ্ট কৰি জনাব দেই। আৰু কাৰ কাৰ প্ৰিয়? মোৰটোতো বহুত প্ৰিয় হয়। তো সেইকাৰণে মই ঘৰতে আজি বনাই খাইছিলোঁ। বহুত খাব মন গৈ আছিলে। নিমখ দি দিছোঁ, চালাডটো বনাই লওঁ। আমাৰ এইফালেতো বেছিভাগ মানুহৰে প্ৰিয় হয় এইটো বস্তু। গোটেইখিনি মিলাই আৰু একদম গৰম গৰম হৈ আছিলে ন, বিৰাট ভাল লাগিছিলে খাই। লাই শাকৰ লগত ধনিয়া, লাই শাক আৰু নহৰু, আদা, ভোট জলকীয়া। কেনেকুৱা জ্বলা হৈছিলে নহয়। এয়া ভালকৈ মিক্স কৰি লৈছোঁ। ঠাণ্ডা বতৰ পুৰি পুৰি খোৱাই মজাই বেলেগ ন। ইয়াৰ লগতে আৰু এটা বস্তু আছে, চাই থাকিব দেই ভিডিঅ'টো লাষ্টলৈকে, কি আছে আৰু লগত। একদম স্পেচিয়েল। এইয়া মোৰ চালাড কমপ্লিট। এইয়া কি হয় বাৰু? ৰহি আৰু লগত গাহৰি, লাই শাকৰ চালাড। ক'বই নালাগে আৰু ন। আৰু যিসকলে ধৰিব পৰা নাই, সেইটোক ৰাইচ বিয়েৰ বুলি কোৱা যায়। ৰাইচ বিয়েৰ এণ্ড পৰ্ক চালাড। সকলোৰে প্ৰিয় আমাৰ, নক'ব আৰু। কেনেকুৱা লাগিছে বাৰু? দেখি খাব মন গৈছেনে আপোনালোকৰ? যদি মন গৈছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। খুব মিঠা আছিলে ৰহিখিনি, খাবলৈ বিৰাট ভাল হৈছিলে। আৰু চালাডটোতো ক'বই নালাগে, একদম দুইটা আৰু মিলি গৈছিলে। এয়া কাৰ কাৰ খাব মন গৈছে বাৰু? কমেণ্ট কৰি জনাব নাপাহৰিব দেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই বাই।